হায়াৰ ছেকেণ্ডাৰী ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল 15 মে'ত ঘোষণা কৰা হ'ব। আজি প্ৰমাণ সহকাৰে তোমালোকক দেখুৱাব বিচাৰিছোঁ, গতিকে তোমালোকে সম্পূৰ্ণ ভিডিঅ'টো চাবা। এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত এটা ৱেবছাইটৰ লিংক দিয়া আছে, তোমালোকে সেই লিংকত ক্লিক কৰিবা, নহ'লে গুগলত আহি চাৰ্চ কৰিবা HS ৰিজাল্ট 2023 আছাম। চাৰ্চ কৰাৰ পিছত তোমালোকে প্ৰথমতে এনেকুৱা এটা ৱেবছাইট দেখিবলৈ পাবা। ইয়াতে লিখা আছে আছাম 12th ৰিজাল্ট 2023 উইল বি আউট বাই 15 মে 2023। ইয়াতে কোৱা হৈছে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল 15 মে'ত ঘোষণা কৰা হ'ব। এইটো হৈছে এটা বিখ্যাত ৱেবছাইট। এই ৱেবছাইটে এই তথ্য প্ৰকাশ কৰিছে। ইয়াতে স্পষ্টকৈ লিখা আছে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল 15 মে' তাৰিখে ঘোষণা কৰা হ'ব। এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত এই ৱেবছাইটৰ লিংক দিয়া আছে, নহ'লে তোমালোকে গুগলত আহি চাৰ্চ কৰি এইটো চাব পাৰিবা।